নমস্কাৰ। আপোনালোকৰ জোনাকী যুগৰ অসমীয়া সাহিত্যৰ যিটো অধ্যায় আছে, অধ্যায় 6, এই অধ্যায় 6টো আপোনালোকে নিজে অলপ চাব, কাৰণ কেইবাজনো জোনাকী যুগৰ সাহিত্যিকসকলৰ জীৱন আৰু তেওঁলোকৰ সাহিত্য কৰ্মৰ ওপৰত আলোকপাত কৰি দিয়া হৈছে। ইয়াৰ যিকোনো এটা বা দুটা আহিব পাৰে বা দুজনৰ কথাও একেলগে লিখি দিব পাৰে। আপোনালোকে এইকেইজন সাহিত্যিকৰ ওপৰত চাব। এইটো মই দিবলৈ হ'লে বহুত সময় লাগিব, যিহেতু মই ব্যস্ত হৈও আছোঁ বহুত, আৰু আপোনালোকক যিখিনি আপোনালোকৰ কিতাপত ভালদৰে সজাই থোৱা নাই সেইখিনি দি আছোঁ। সেইটো কাৰণে আপোনালোকে চাব। বিশেষকৈ ইয়াত আপোনালোকে চাব লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী, পদ্মনাথ গোহাঁই বৰুৱা, এনেকৈ আনন্দ চন্দ্ৰ আগৰৱালা, এইকেইজন আৰু ৰজনীকান্ত বৰদলৈ আপোনালোকে চাব। অসমীয়া এনেকৈ চাওঁতে এটা কথা চাব, লক্ষ্মীনাথ বেজবৰুৱাৰ ওপৰত আপোনালোকে চাব তেওঁৰ জন্ম, আৰু তেওঁ প্ৰথম কবিতা হয় যদি হওক, নহয় বুলি নহওক বুলি ধেমেলীয়া ভাৱেৰে লিখা তেওঁ একমাত্ৰ কবিতা পুথি কদমকলি। গোটেইখিনি আপোনালোকে চাব নালাগে, মেইন পইণ্টকেইটা চাব আপোনালোকে। তেওঁ কি কি লিখিছিলে, তেওঁ যে ধনবৰা ৰতনী মালতী নিমাতী কন্যা আদি লোকগীতৰ আহিত বেলাত টাইপৰ যি কবিতা ৰচনা কৰিছিলে, তেওঁ কবিতা চাব আপোনালোকে। আৰু তেখেত নাট্যকাৰো আছিল। নাট্যকাৰ হিচাপে তেখেতৰ যিখিনি নাটকৰ দুই এখন আপোনালোকে মনত ৰাখিব, কেইখনমান নাটকৰ নাম। লিটিকাই, হাস্যধৰ্মী আছিলে, নোমল পাচনি, চিকৰপতি নিকৰপতি, এনেকৈ চাব। আৰু তেওঁ কেইখনমান বুৰঞ্জীমূলক নাটক আছিলে, চক্ৰধ্বজ সিংহ, বেলিমাৰ, জয়মতী কুঁৱৰী, এইবিলাক চাব। আৰু চাব বেজবৰুৱাৰ প্ৰহসন কেইখনৰ সাধাৰণ বৈশিষ্ট্য কি কি। তেওঁ তাৰমানে কি হৈছে, সৰল গ্ৰাম্য জীৱনৰ যিবিলাক তেওঁ ঘৰুৱা ভাষাত যিবিলাকে হাঁহিৰ খোৰাক উঠে, হাঁহিৰ মাজতে তেওঁ কি হৈছে চিন্তাৰ খোৰাক যোগায় বা মানুহক অলপ বিভিন্ন ভাগেৰে তেওঁ কি হৈছে মানুহক বুজাই দিব বিচাৰে, কিছুমান ঠাট্টা মস্কৰাৰ মাজেৰে বা বিভিন্ন ধৰণৰ, কিন্তু হাস্যৰসৰ মাজেৰে যিবিলাক কথা, এইবিলাক চাব। প্ৰহসনবিলাকৰ কথা চাব আপোনালোকে, তেওঁ বৈশিষ্ট্যখিনি কি আছিলে। আকৌ চাব বেজবৰুৱাৰ ঐতিহাসিক নাটক কেইখনৰ বৈশিষ্ট্য। কোনকেইখন ঐতিহাসিক নাটক মানে বুৰঞ্জীমূলক যিকেইখন নাটক, যেনেকৈ চক্ৰধ্বজ সিংহ, বেলিমাৰ, জয়মতী কুঁৱৰী, তেনেকৈ আপোনালোকে বেজবৰুৱাৰ ওপৰত চাব। চুটিগল্পও লিখিছিলে। আপোনালোকে জানে লক্ষ্মীনাথ বেজবৰুৱা অসমীয়া সাহিত্য চুটিগল্পৰ জনক বুলি কোৱা হয়। অলপ চাব। হাস্য সম্বলিত ৰচনা মই কৈছোঁ যে তেওঁ কিতাপৰ যিটো চিৰিজ লিখিছিলে সেইকেইটা চাব আপোনালোকে। আপোনালোকে নিশ্চয় জানে তেওঁ বাঁহী কাকতত লিখিছিলে এইবিলাক, কৃপাবৰ বৰবৰুৱা ভাৱৰ বুকনি, বৰবৰুৱাৰ বুলনি। আৰু তেওঁ যে অকল এইবিলাকে লিখিছিল নহয়, বৰঞ্চ তেওঁ গম্ভীৰ প্ৰবন্ধও লিখিছিলে বৈষ্ণৱ ধৰ্ম সম্বন্ধীয়, উপনিষদ, ভাগৱত পুৰাণৰ ওপৰত। মেইন পইণ্টকেইটা আপোনালোকে চাব। জীৱনী গ্ৰন্থ লিখিছিলে তেখেতে শংকৰদেৱৰ ওপৰত, শংকৰদেৱৰ জীৱনী আৰু তেওঁৰ দেউতাক দীননাথ বেজবৰুৱাৰ জীৱনীও তেওঁ লিখিছিলে। উপন্যাস লিখিছিলে এখন, পদুম কুঁৱৰী। চন্দ্ৰকুমাৰ আগৰৱালা, আপোনালোকে চন্দ্ৰকুমাৰ আগৰৱালাৰ কথা ক'বলৈ যাওঁতে তেওঁ কবিতাসমূহ ঘাইকৈ তেওঁ আচলতে এজন বিশেষত কবি। তেওঁ সেইখিনি লিখিব, আপোনালোকে কবিতা কথা লিখিব চাব। আৰু বিশেষকৈ আপোনালোকে চাব, মই কৈছোঁ যে পদ্মনাথ গোহাঁই বৰুৱা, তেওঁ এজন সম্পাদক আছিলে। জানে উষা আলোচনী তেওঁ সম্পাদনা কৰিছিলে। তেওঁ বিশিষ্ট প্ৰবন্ধকাৰ, নাট্যকাৰ। তেখেতৰ জয়মতী নাটক, গদাধৰ সিংহ সাধনী, লাচিত বৰফুকন, এইবিলাক তেওঁ বুৰঞ্জীমূলক বা ঐতিহাসিক নাটক। তেওঁৰ 3খন প্ৰহসন আছে, গাঁওবুঢ়া, তেতন তামুলী, ভূতনে ভ্ৰম। এইখিনি প্ৰহসন মানে গম পাইছেই নহয়, মই কৈছোঁ আগতে, গাঁও এনেকুৱা টাইপৰ য'ত অলপ হাঁহিও থাকে আৰু ব্যংগ থাকে, তথাপি তাৰ মাজেৰে সমাজ সচেতনতামূলক থাকে। গাঁওবুঢ়া, তেতন তামুলী চাব এইবোৰ। এইখিনি উষা নামৰ আলোচনী মই কৈছোঁ, উষা এটা মই দিম আপোনালোকক, এইখিনি চাব। গোহাঁই বৰুৱাৰ নাটকসমূহৰ সাধাৰণ লক্ষণ কেইটা চাব অকণমান, কি কি দিশ চাব, যিকেইটা গুৰুত্বপূৰ্ণ বুলি ভাবোঁ মই সেইকেইটা চাব।
আনন্দ চন্দ্ৰ আগৰৱালা অলপ চাব। তাৰপিছত এইবিলাক বাৰু সৰু সুৰা ইমান চাব নালাগে, আপোনালোকে চাব ৰঘুনাথ চৌধুৰীৰ ওপৰত। বিহগী কবি ৰঘুনাথ চৌধুৰী আচলতে মূলতঃ তেওঁ চৰাই বিষয়ক যিবিলাক কবিতা লিখিছিলে বা তেওঁ যিবিলাক কবিতা তাৰ ওপৰত চাব। তেওঁ শিশু আলোচনীও সম্পাদক আছিলে, কি আছিলে, কেনেকুৱা ধৰণৰ। তেওঁ প্ৰায়বিলাক কবিতাৰ পুথি চৰাই কেন্দ্ৰিক নামেৰে কেতেকী, যেনে দহিকতৰা নৱমল্লিকা। তেখেতৰ কবিতাৰ কি আছিলে, প্ৰকৃতিৰ প্ৰতি যি আকুলতা, সেইবিলাক চাব। দুৰ্গেশ্বৰ শৰ্মা হৈছে দাৰ্শনিক কবি, জোনাকী যুগৰ অন্যজন কবি, দাৰ্শনিক কবি। তেওঁ কবিতাসমূহত যথেষ্ট তত্ত্ব থাকে, দৰ্শন ফুটি উঠে, সেইকাৰণে আৰু তেওঁ প্ৰবন্ধবিলাকত সেইকাৰণে তেখেতক দাৰ্শনিক কবি বুলি কোৱা হয়। চাব এইখিনি। ৰজনীকান্ত বৰদলৈ বিশেষ গুৰুত্বপূৰ্ণ চাব। লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঁই বৰুৱা আৰু ৰজনীকান্ত বৰদলৈ বিশেষ। ৰজনীকান্ত বৰদলৈ বিশেষ উপন্যাস সম্ৰাট বুলি কোৱা হয় তেখেতৰ অলপ চাব। তেখেতৰ প্ৰথমখন উপন্যাস মিৰিজীয়ৰী, মই কৈছোঁৱে, এখন জনজাতীয় পটভূমিত ৰচিত উপন্যাস, আপোনালোকে নিশ্চয় পঢ়িছে, অলপ চাব। তেওঁ যিবিলাক উপন্যাস আছিলে চাব, উপন্যাসখিনি এইখিনি। মিৰিজীয়ৰী, মনোমতী দন্দুৱা দোষ, এই উপন্যাসকেইখনো চাব। মনোমতী এখন সামাজিক উপন্যাস মিৰিজীয়ৰী, মনোমতী দন্দুৱা দোষ এইবিলাক বুৰঞ্জীমূলক বা ঐতিহাসিক নাটক। ৰাধা ৰুক্মিণী, ৰঙিলী, নিৰ্মল ভকত, নাটক নহয় উপন্যাস দেই, নিৰ্মল ভকত, ৰহদৈগিৰি, তাম্ৰেশ্বৰী মন্দিৰ, এইবিলাক ঐতিহাসিক বা উপন্যাস। ৰজনীকান্ত বৰদলৈ উপন্যাসৰ পটভূমি হিচাপে ইতিহাসলৈ চকু দিয়াৰ কাৰণবোৰ কি চাব অলপ। হিতেশ্বৰ বৰুৱা জানেই আপোনালোকে, চনেট কবিতা লিখিছিলে তেওঁ, বিভিন্ন কবিতা লিখিছিলে তেওঁ, যথেষ্ট সংখ্যক চনেট কবিতাও লিখি গৈছে। এনেকৈ আপোনালোকে চাব এই অধ্যায়টো, যিখিনি মূল মানে পইণ্টকেইটা, তেখেতসকলৰ জন্ম বা তেখেতসকলে কি কাকত সম্পাদনা কৰিছিলে, আলোচনী সম্পাদনা কৰিছিলে, বা তেখেতসকলে কি নাটক, গল্প, কবিতা কি লিখিছিলে, তাৰ 2-এখন গ্ৰন্থৰ পৰিচয় দিব, আৰু সেইখিনি আপোনালোকে অকণমান বহলাই লিখি দিব অৱদান সম্পৰ্কে, অসমীয়া সাহিত্যৰ জগতলৈ তেওঁলোকৰ অৱদান। এনেকৈ আপোনালোকে এইটো অধ্যায় আপোনালোকে নিজে অলপ চাব। পইণ্টকেইটা আপোনালোকে বহী এখনত টুকি ল'ব, প্ৰতিজনৰ বিপৰীতে আপোনালোকে চালে বহলাই লিখিব পাৰিব। এতিয়া পইণ্টকেইটা আপোনালোকে মনত ৰাখিলে হ'ল, যিহেতু পৰীক্ষা পালেহি, দীঘলকৈ দিয়াৰ সময় নাই। ইয়াৰ পৰৱৰ্তী সময়ত আপোনালোকক মই পিছত পৰৱৰ্তী সময়ত আপোনালোকক উষা আলোচনীৰ ওপৰত দিয়াৰ পিছত আমি আবাহনলৈ আহিম। আবাহন সাহিত্য ইতিমধ্যে মই আবাহনৰ ওপৰত দি থোৱা আছে 2টামান। তাৰপিছত আমাৰ অৰুণোদয় যুগ থাকিব আৰু অৰুণোদয় পৰৱৰ্তী যুগ, এই 3টা থাকিব। অৰুণোদয় যুগৰ ওপৰতো মই 2-1 দি থৈছোঁ, আৰু অৰুণোদয় পৰৱৰ্তী সময়ৰ আধুনিক সাহিত্যৰ ওপৰতো মোৰ কেইটামান ভিডিঅ' ইতিমধ্যে আছে, সেইকেইটাও আপোনালোকে চাব। এনেদৰে আপোনালোকে চাব। আজিলৈ আহোঁ, ধন্যবাদ।